মৰমৰ মইনা মাইনাহঁত এই ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকৰ সন্মুখত পুনৰ এয়া মই হাজিৰ হ'লোঁ। মোৰ এই গ্ৰামাৰ সেশনৰ আজিৰ এই পাৰ্ট 4 ভিডিঅ'টো তোমালোকে চাবলৈ আৰম্ভ কৰাৰ বাবে তোমালোক আটাইলৈ মোৰ ফালৰ পৰা এগালমান মৰম যাচিছোঁ। তোমালোকে আটাই সমানে ভগাই ল'বা দেই। ইয়াৰ আগতে মই পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 তিনিটা ভিডিঅ' এই গ্ৰামাৰৰ ইংলিছ গ্ৰামাৰৰ মই ইতিমধ্যে মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। তোমালোকে যদি সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে তোমালোকে এটা কাম কৰিবা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংক গোটেইকেইটা দিয়া আছে, পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 নামেৰে। সেইকেইটা লিংকত ক্লিক কৰি তোমালোকে ভিডিঅ'কেইটা চাই ল'বা। সেইকেইটা চালেহে তোমালোকে আজিৰ এই পাৰ্ট 4 ভিডিঅ'টোৰ যিখিনি বস্তু সেই বস্তুখিনি বিষয়বস্তু সেইখিনি তোমালোকে বুজিবলৈ সহজ পাবা। ঠিক আছে, তেন্তে তোমালোকে সেই ভিডিঅ'কেইটা যিসকলে চোৱা নাই চাই ল'বা। আজিৰ এই পাৰ্ট 4 ভিডিঅ'টোত আমি সকলোৱে আলোচনা কৰিম ইংলিছ চেণ্টেন্স ষ্ট্ৰাকচাৰৰ বিষয়ে, মানে ইংৰাজী যিটো বাক্য গঠন সেই বাক্য গঠনৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি সকলোৱে মনোযোগেৰে এই ভিডিঅ'টো আমি উপভোগ কৰোঁ আহা। ইয়াত দিয়া আছে চোৱা যে গঠনৰ দৃষ্টিকোণৰ পৰা অন্যান্য ভাষাৰ নিচিনাকৈয়ে ইংৰাজী বাক্যসমূহকো প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰা হৈছে, আৰু সেইকেইটা হৈছে চিম্পল চেণ্টেন্স মানে সৰল বাক্য, দ্বিতীয়তে কম্পাউণ্ড চেণ্টেন্স মানে যৌগিক বাক্য, আৰু তৃতীয়তে কমপ্লেক্স চেণ্টেন্স মানে জটিল বাক্য। নিশ্চয় বুজি পাইছা তোমালোকে। আকৌ কিছুমান ব্যাকৰণবিদ মানে তোমালোকে আৰু বুজি পাইছা নাই? মই কৈছোঁ শুনা, ব্যাকৰণবিদ মানে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ব্যাকৰণৰ সন্দৰ্ভত তেওঁলোকে গৱেষণা কৰিছে বা ব্যাকৰণৰ ওপৰত তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিছে ন তথ্য, সেইসকল ব্যক্তিকে কি বুলি কোৱা হয়? ব্যাকৰণবিদ বুলি কোৱা হয়। গতিকে তেনে কিছুমান ব্যাকৰণবিদে কি কৰিছে যে কম্পাউণ্ড কমপ্লেক্স নামেৰে চতুৰ্থ ধৰণৰ এক বাক্যও তেওঁলোকে শ্ৰেণীবিভাজন কৰিছে, যাক অসমীয়াত কোৱা হয় যৌগিক জটিল বাক্য। কিন্তু তোমালোকে বৰ্তমান সময়ত এই কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্সৰ বিষয়ে নাজানিলেও হ'ব। তোমালোকে যেতিয়া ওপৰ ক্লাছ পাবাগৈ তেতিয়া তোমালোকে এইটোৰ বিষয়ে জানিলেও হ'ব। কিন্তু বৰ্তমান তোমালোকে জানিব লাগিব চিম্পল চেণ্টেন্স মানে সৰল বাক্য, কম্পাউণ্ড চেণ্টেন্স মানে যৌগিক বাক্য, আৰু কমপ্লেক্স চেণ্টেন্স মানে জটিল বাক্যৰ বিষয়ে আমি বৰ্তমান শিকিম এই ভিডিঅ'টোত। কিন্তু এই তিনিটা চেণ্টেন্সৰ বিষয়ে জনাৰ আগতেই আমি জানিব লাগিব কিহৰ বিষয়ে জানানে বাৰু তোমালোকে? আমি জানিব লাগিব ক্লজৰ বিষয়ে। গম পাইছানে? ক্লজ, যাক নেকি অসমীয়াত বাক্যাংশ বুলি কোৱা হয় বা দফা বা ছেট বুলি কোৱা হয়। কিয় জানিব লাগে গম পাইছানে? কিয়নো এই চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স আৰু কমপ্লেক্স চেণ্টেন্সৰ লগত ক্লজৰ সম্পৰ্ক একদম ওতঃপ্ৰোত। তোমালোকে যদি ক্লজৰ বিষয়ে নাজানা তেতিয়া কি হ'ব? তোমালোকে এই চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স আৰু কমপ্লেক্স চেণ্টেন্সৰ বিষয়ে বুজাত তোমালোকে যথেষ্ট অসুবিধা পাবা। গতিকে ক্লজৰ বিষয়ে তোমালোকে আগতীয়াকৈ জনাটো খুবেই প্ৰয়োজনীয়। গতিকে আমি এই তিনিটা চেণ্টেন্সৰ বিষয়ে জনাৰ আগতেই আমি ক্লজৰ বিষয়ে সকলোৱে ভালকৈ জানি লওঁ আহা। ইয়াত চোৱা ক্লজ মানে বাক্যাংশ। তোমালোকে ক্লজৰ ডেফিনেশ্যনটো বুজি পাবৰ কাৰণে মই একেবাৰে প্ৰশ্নই বনাই দিছোঁ। ইয়াত দিয়া আছে যে ক্লজ কাক বোলে। ইয়াত চোৱা ক্লজ হৈছে কিছুমান শব্দৰ সমষ্টি, গ্ৰুপ অফ ৱৰ্ডছ, যাৰ এটা মিনিং বা অৰ্থ থাকে। ক্লজত এটা ছাবজেক্ট আৰু এটা ভাৰ্ব থাকে। গম পাইছা? তোমালোকৰ বাবে মই এটা এক্সাম্পল দি দিছোঁ। এই এক্সাম্পলটো তোমালোকে ভালকৈ লক্ষ্য কৰিলে তোমালোকৰ ইয়াৰ ডেফিনেশ্যনটো একদম ফটফটীয়া হৈ যাব। চোৱা ইয়াত এটা ক্লজ দিয়া আছে, চোৱাচোন, ইউ মে চিট। ইয়াত ইউটো হৈ গ'ল ছাবজেক্ট আৰু চিটটো হৈ গ'ল ভাৰ্ব। গতিকে এইটো এটা সম্পূৰ্ণ কি হৈ গ'ল? এটা ক্লজ হৈ গ'ল। আকৌ এই ক্লজসমূহক আকৌ দুই ধৰণেৰে ভাগ কৰিব পাৰি। তোমালোকে বাৰু বুজাত অকণমান অসুবিধা পাইছা নেকি? এটাৰ পিছত এটা ওলাই গৈ আছে। তোমালোকে অকণমান খালি মনোযোগ দিয়া, কাৰণ তোমালোকে পাৰিবা। তোমালোকৰ মাইণ্ডবিলাক ইমান শ্বাৰ্প, তোমালোক ইমান ইণ্টেলিজেণ্ট, তোমালোক ইমান বুদ্ধিয়ক,
একদম সহজেই পাৰি যাবা কেৱল মাত্ৰ তোমালোকে ভালকৈ মনোযোগেৰে ভিডিঅ'টো উপভোগ কৰা আৰু পাৰিলে ভিডিঅ'টো তোমালোকে 2-3 বাৰ চাই দিয়া একদম তোমালোকৰ সকলো ক্লিয়াৰ হৈ যাব ইতিমধ্যে মই তোমালোকক ক'লোৱে যে এই ক্লজসমূহক দুই ধৰণেৰে ভাগ কৰা হৈছে তাৰে প্ৰথমটো হৈছে ইন্ডিপেন্ডেন্ট ক্লজ আৰু দ্বিতীয়টো হৈছে ডিপেন্ডেন্ট ক্লজ এই ইন্ডিপেন্ডেন্ট ক্লজসমূহে আমাক এটা সম্পূৰ্ণ ইনফৰমেশন দিয়ে কিন্তু ডিপেন্ডেন্ট ক্লজ এটাই সম্পূৰ্ণ ইনফৰমেশন আমাক দিব নোৱাৰে এই দুটাৰ মাজৰ পাৰ্থক্য হেতুৱে নিশ্চয় ধৰিব পাৰিছা এটা এক্সাম্পলৰ সহায়ত আমি এই সংজ্ঞাটো বুজি লওঁ আহা ইয়াত চোৱা এটা এক্সাম্পল দিয়া হৈছে ইউ মে সিট wherever you like অৰ্থাৎ তুমি বহিব পাৰা যতেই তুমি ভাল পোৱা যতেই তোমাৰ ইচ্ছা তুমি ততেই বহিব পাৰা এতিয়া ইয়াত চোৱা ইউ মে সিট মানে তুমি বহিব পাৰা এই বাক্যটোৱে মানে এই ক্লজটোৱে কি কৰিছে এটা সম্পূৰ্ণ আমাক ইনফৰমেশন প্ৰদান কৰিছে মানে তুমি বহিব পাৰা এটা সম্পূৰ্ণ ইনফৰমেশন আমাক দিছে গতিকে এই ক্লজটো হৈ গ'ল ইন্ডিপেন্ডেন্ট ক্লজ অন্যহাতে ইয়াত কোৱা হৈছে যে wherever you like তুমি যতেই ভাল পোৱা তোমাৰ যতেই ইচ্ছা তুমি ততেই বহিব পাৰা এই বাক্যটোৱে আমাক এটা সম্পূৰ্ণ ইনফৰমেশন দিয়া নাই কেনেকৈ জানানে কাৰণ কোড বহিব লাগিব সেই বস্তুতে উল্লেখ নাই ইয়াত কৈছে যে wherever you like তুমি যতেই ভাল পোৱা তুমি যতেই বহিবলৈ ইচ্ছা কৰা তুমি ততেই বহিব পাৰা নিৰ্দিষ্ট এটা স্থানৰ কথা আমাক কৈ দিয়া নাই গতিকে এই ক্লজটোৱে বা এই বাক্যটোৱে আমাক এটা সম্পূৰ্ণ ইনফৰমেশন দিব পৰা নাই গতিকে এই ক্লজটো হৈ গ'ল ডিপেন্ডেন্ট ক্লজ নিশ্চয় তোমালোকে বুজি পাইছা ক্লজ সম্বন্ধে কথাখিনি যদি তোমালোকে বুজাত অকনমান অসুবিধা যেন লাগিছে তোমালোকৰ তেন্তে তোমালোকে ভিডিঅ'টো দুবাৰ তিনিবাৰ লাগিলে তোমালোকে 4 বাৰলৈকে চাই দিয়া নিশ্চয় তোমালোকে বুজি পাই যাবা আজিৰ এই গ্ৰামাৰ সেশনৰ পাৰ্ট 4 এপিসোডটোত ইমানখিনিয়ে আছিল নেক্সট পাৰ্ট 5 যেটো আমাৰ আহিব ভিডিঅ' তাত তোমালোকৰ লগত আমি আলোচনা কৰিম সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্সৰ বিষয়ে গতিকে আজিলৈ ইমানে আছিল তোমালোকে এটা কাম কৰিবা তোমালোকৰ আজি হোমৱৰ্ক হিচাপে থাকিল এই ক্লজৰ যেটো হেৰি আছিল কথাখিনি তোমালোকে এইখিনি ঘৰত ভালকৈ মানে বুজিবলৈ তোমালোকে চেষ্টা কৰি লবা তোমালোকে লাগিলে ভিডিঅ'টো পোষ্ট কৰি পেলাই ফটো মাৰি লোৱা মই অকমান মিলাই দিছো এক্সাম্পলটো চাই লোৱা এটো হ'ল এক্সাম্পল গতিকে আজিলৈ ইমানে আছিল পুনৰ মোৰ এই গ্ৰামাৰ সেশনৰ পাৰ্ট 5 এপিসোডত তোমালোকক লগ পাম তেতিয়ালৈকে তোমালোকে খুব ভালকৈ থাকা ঘৰত ভালকৈ পঢ়া-শুনা কৰা আৰু এখিনি তোমালোকক এটা মই এডভাইস দি থৈ যাওঁ তোমালোকে এই কৰোনাৰ দিনকেইটাত পাৰিলে ঘৰত গৰম পানী খাবা আৰু গধূলি তোমালোকৰ মা দেউতাৰ সহায়ত বিজ্ঞজনৰ সহায়ত তোমালোকে পাৰিলে গৰম পানীৰ ভাপ ল'বলৈ চেষ্টা কৰিবা আজিলৈ ইমানে আছিল পুনৰ নেক্সট ভিডিঅ' এটা লৈ তোমালোকৰ সন্মুখত মই উপস্থিত হ'ম তেতিয়ালৈকে তোমালোকলৈ পুনৰবাৰ মই মৰম যাচিলোঁ ধন্যবাদ